খবৰ সকলোৰে ভালে আছে নিশ্চয় জলচিপ চ্যালেঞ্জ ভিডিওটোৰ পাছত আজি ফিডবেক দিবলৈ আহি গলো প্ৰথমতেই কওঁ কোনোবাই যদি কম জ্বলা খায় বা একেবাৰে জ্বলা নাখায় তেওঁলোকে এইটো একেবাৰে স্কিপ কৰিব সিদিনাখন দেখিছিলে কি অৱস্থা হৈছিলে বাকি আপোনালোকে ভাইটিৰ মুখেৰে শুনি লওক এতিয়া ফিডবেক দিয়াৰ কথা বহুত জ্বলা লাগিলে মোৰ অৱস্থা একেবাৰে বেয়া বাৰ কেনেকুৱা কি হ'ল নাজানো কিন্তু মোৰ একেবাৰে মানে কৈছে চাগে বাই আপোনালোকক মোৰ কেনেকুৱা কি অৱস্থা হৈছে আৰু ঘৰত যদি আপোনালোকে জ্বলা খুব কম খায় তেন্তে এইটো ট্ৰাই একেবাৰে নকৰিব যদি কোনো জ্বলা খোৱা মানুহ নাই আৰু সৰু ল'ৰা ছোৱালীক খাবলৈ দিব বুঢ়া বুঢ়ী মানুহক নিদিব আৰু জ্বলা মানে বহুত জ্বলা কিমান জ্বলা মই বুজাব নোৱাৰোঁ আৰু পেটৰ অৱস্থাটো একেবাৰে বেয়াই মোৰ দুদিনলৈকেতো মই মানে পেট পৰি আছিলে মোৰ আৰু সেয়াই আৰু আপোনালোক বুজালোঁ পাৰিলে সেইটো ট্ৰাই নকৰিব মই প্ৰথমবাৰেই চেলেঞ্জ কৰিছিলোঁ আৰু এনেকুৱা জ্বলা ভিডিঅ' আৰু চেলেঞ্জ নকৰোঁ আৰু চেলেঞ্জ ভিডিঅ' আনিম কিন্তু এনেকুৱা জ্বলা চেলেঞ্জ নকৰোঁ আকৌ ট্ৰাই নকৰিব আৰু ঘৰত আপোনালোকে অলপ চাই চিতি খাব খালেও চেলেঞ্জ কৰিলেও অলপ সাৱধানে বস্তু সামগ্ৰী মোৰ যিবিলাক প্ৰয়োজনীয় সেইবিলাক গোটাই ল'ব সেয়াই আৰু মোক ক'বলগীয়াখিনি গৰমত গৰম ভিডিঅ' শেষ কৰি আজি লৈ আহিছোঁ এটা মিঠা ভিডিঅ' মানে এটা ৰেচিপি মিঠাই ৰেচিপি চাই ভাল পাব আপোনালোকে শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আহক তেতিয়াহ'লে বেছি কথা নাপাতি আজিৰ আমাৰ এই ৰেচিপিটো আৰম্ভ কৰোঁ চাই থাকিব আমাক লাগিব এখন নন ষ্টিক পেন আৰু লাগিব ঘি পাউডাৰ গাখীৰ 2 কাপ চেনি আধা কাপ আৰু লিকুইড গাখীৰ আধা কাপ বাছ এইকেইটাই আৰু লাগিব গাৰ্নিচিঙৰ কাৰণে অলপ ড্ৰাই ফ্ৰুইটছ যেহেতু মোৰ ওচৰত নাই মই এইটো ব্যৱহাৰ নকৰোঁ আৰু লাগিব অলপমান সুগন্ধৰ কাৰণে ইলাচি পাউডাৰ প্ৰথমতে আমি 3 চামুচ জোখাৰে ডাঙৰ চামুচৰ 3 চামুচ জোখাৰে ঘি ল'ম আপোনালোকে সৰু চামুচলে 4-5 চামুচ দিব পাৰে একো নাই গেছৰ ষ্ট্ৰীমটো আপোনালোকে লো টু মিডিয়াম ফ্লেমতে ৰাখিব এয়া ঘিখিনি গলি গ'ল এতিয়া আমি ইয়াত দিম যিখিনি আমি আধা কাপ লিকুইড গাখীৰ লৈছিলোঁ সেইখিনি দি দিম ভিডিঅ'ত দেখাৰ ধৰণে আপোনালোকে কণ্টিনিউ লৰাই থাকিব লাগিব এয়া দেখিছে গাখীৰখিনি হৈ গ'ল এতিয়া আমি ইয়াত দিম চেনি আধা কাপ চেনিখিনিও এনেকৈ গাখীৰখিনি নিচিনাকৈ লৰাই থাকিব লাগিব কণ্টিনিউ যাতে লাগি নধৰে এয়া চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে এয়া সম্পূৰ্ণৰূপে গলি গ'ল চেনিখিনি গলি যোৱাৰ পাছত আমি দিম ইয়াতে যিখিনি পাউডাৰ গাখীৰ লৈছিলোঁ 2 কাপ সেইখিনি দি দিম অলপ অলপকৈ চাব যাতে একেবাৰতে দি নিদিয়ে নহ'লে গোটা বান্ধি যাব পাৰে অলপ অলপকৈ দিব কণ্টিনিউ লৰাই থাকিব যেহেতু পাউডাৰ গাখীৰবোৰ গোটা বান্ধি যায় এয়া দেখিছে সকলোবোৰ মিলি গ'ল এতিয়া আমি বাকী যিখিনি বাচি গৈছিলে পাউডাৰ গাখীৰ সেইখিনি দি দিলোঁ এইখিনিও সেই একেধৰণে আমি মিলাই ল'ম এয়া দেখিছে আমি কণ্টিনিউ লৰাই আছোঁ আৰু পেষ্টটো লাহে লাহে ডাঠ হ'বলৈ আৰম্ভ কৰিছে এয়া দেখিছে কেৰাহীৰ পৰা এৰাই আহিছে এনেকৈ যদি কেৰাহীখনৰ পৰা এৰাই আহে তেতিয়া আপোনালোকে গম পাব যে পেষ্টটো অলপকৈ ৰেডি হৈছে এয়া আমাৰ কমপ্লিটলি হৈ গ'ল পেষ্ট ৰেডি এতিয়া আমি এখন প্লেটত উলিয়াই ল'ম এইখিনি এতিয়া আমি 4-5 মিনিটৰ কাৰণে এনেকৈ ৰুম টেম্পাৰেচাৰতে ৰাখিব লাগিব যিহেতু গৰমে গৰমে চেপ দিব নোৱাৰিব সেইকাৰণে আমি ৰাখিব লাগিব এতিয়া এটা এটাকৈ মই পেৰাৰ চেপে দি যাম যেহেতু মই একো নাম ৰখা নাই আপোনালোকে যিকোনো নাম দি ল'ব পাৰে গাখীৰৰ পৰা বনাইছোঁ যেতিয়া পেৰা বুলিয়ে কৈছোঁ আৰু এনেকৈ লাহে লাহে বনাই যাব এয়া ৰেডি আজিৰ আমাৰ ঝটপট পাউডাৰ গাখীৰৰ ৰেচিপি
আপোনালোক সকলোৱে জানে হয়তো, যিসকলে নাজানে তেওঁলোকে ট্ৰাই কৰি চাব। বিৰাটেই ধুনীয়া হৈছে, খাবলৈ বিৰাটেই ধুনীয়া হয়। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট এটা কৰিব। কমেণ্ট কৰিবলৈ এলাহ নকৰিব, কাৰণ আপোনালোকৰ কমেণ্টবোৰ পালেহে গম পাম যে আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে। তো আজিৰ ভিডিঅ'টি আমি ইমানতে শেষ কৰিম। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰি থ'লে মোৰ অনাগত আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সহজে পাই থাকিব। তেতিয়াহ'লে আজিলৈ আহোঁ।